তদুপৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে এসময়ত আৰু ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ অভিনয় কৰাৰ উপৰিও পিছলৈ ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁক নাট পৰিচালনা কৰি তেওঁ নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইজন হেম দত্ত আজি আমাৰ মাজত নাই। মই আজি আটাইতকৈ ভাল লাগিছে, মই যিটো উদ্দেশ্যৰ লক্ষ্য কৰি মাজুলী হেম দত্তৰ বাসগৃহলৈ আহিছিলোঁ, আহি মই হতভম্ব। দত্তই কৈছে অতুলদা আজিৰ তাৰিখতেই হেম দত্তৰ মৃত্যু হৈছে। মই শুনি আচৰিত আৰু হয়তো ভগৱন্ত প্ৰভুৱে প্ৰজনন কৰিব, এয়া বোৱাৰী আৰু নাতি। একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ সৃষ্টি আৰু গুণাবলৈ কৈছোঁ। হ'ব দি দিয়া। খুব মই মানে একদম ক্ৰীম সানো মই আছো তোমাক মই